যাবলৈ দিয়া তেওঁক। তেওঁ তোমাৰ সৈতে একেলগে নাহিল বুলি দুখ নকৰিবা। তোমাক আধা ৰাস্তাত এৰি গ'ল বুলি তেওঁক ভুল নুবুজিবা। হয়তো তেওঁৰ লক্ষ্য বেলেগ আছিল। হয়তো তেওঁ আহিছিল কেৱল খন্তেকীয়া যাত্ৰাৰ সংগী হ'বলৈ। এটা কথা কি জানা? সময়ে সকলো জানে। কাৰ কাহিনী কেতিয়া কেনেকৈ সলনি হ'ব সকলো জানে সময়ে। তেওঁক ভুল নুবুজিবা। তেওঁ যাব বিচাৰিছে, যাবলৈ দিয়া। তেওঁৰ কাহিনীৰ সমাপ্তি তোমাৰ পৰা পৃথক, যিটো হয়তো এদিন বেলেগত পূৰ্ণ হ'ব। এবাৰ ভাবি চোৱা, তেওঁৰ পৰা আশা কৰাতকৈতো ভাল এই নিসংগতা, য'ত তোমাৰ আশাবোৰৰ গুৰুত্ব বুজি নাপাইছিল। এই হুলস্থুলতকৈ এই নীৰৱতাৰ সৈতে থকাটো হাজাৰ গুণেই ভাল, য'ত তোমাৰ নিজৰ মাতটো নিজেই নুশুনিছিলা। সেয়েহে কৈছোঁ, যাবলৈ দিয়া তেওঁক, যাৰ পথৰ লগৰী অইন কোনোবা হয়। বাৰে বাৰে তেওঁক ৰখাৰ চেষ্টা কৰাৰ আৰু বাৰে বাৰে নিজক কষ্ট দিয়াৰ কিবা জানো প্ৰয়োজন আছে? জীৱনৰ পৰা আৰু কিমান শিকিবা? এতিয়াও জানো জীয়াই থকাৰ পথ পোৱা নাই? ৰৈ নাযাবা আকৌ। ইয়াতে কাৰোৰে সময় নাই তোমাৰ বাবে। সেয়েহে কৈছোঁ, তেওঁক যাবলৈ দিয়া। তেওঁৰ স্মৃতি আধৰুৱাই হওক বা সম্পূৰ্ণ, পাহৰাৰ প্ৰয়োজন নাই। কেৱল হাঁহি হাঁহি যাবলৈ দিয়া তেওঁক, যাবলৈ দিয়া।